নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইটো সিটো বহুতো চেনেললৈ আপোনালোক সকলোকে। এয়া আমাৰ মানে জীৱনৰ সংগ্ৰাম আমিনো দুখীয়া মানুহ, পঢ়া শুনাও নাই। আমি মানে পঢ়া শুনা বুলিবলৈ অলপ চলপ আছে আৰু যেনিবা ধৰক 9, 10 মেট্ৰিক পাছ এনেকুৱাই আৰু আমি কি ক'ম গাঁৱলীয়া মানুহ ন। তাতে কি হ'ল, আমি এতিয়া গাঁৱলীয়া মানুহ পঢ়া শুনা যিমানখিনি কৰিলোঁ সিমানখিনি চাকৰিৰ কাৰণেও আমাৰ মানে যোগ্য নহয়। সেইকাৰণে আমি কি কৰিম কি নকৰিম ভাবি অতিষ্ঠ হ'লোঁ। জীৱনটো মানে কেনেকৈ আগুৱাই যাম, ল'ৰা ছোৱালীৰ কথা আছে, পঢ়া শুনাৰ কথা আছে। আমি মানে সেইকাৰণে কি হ'ল, আমি ব্যৱসায় বাণিজ্য কৰিবলৈ সিমান মানে স্মাৰ্ট নহয়। তথাপিও আৰু ব্যৱসায় বাণিজ্য কৰিবলৈ মানে আগবাঢ়িছোঁ, মানে চব্জি কাৰোবাকে কৰিছোঁ। হয়, চব্জি কাৰোবাৰ কৰিছোঁ। এতিয়া মানে আমি কি হ'ল, এইখন গাড়ীখন দেখিছে নহয়, এখন আমি মানে ঢলাৰ পৰা বস্তু লৈ আহিছোঁ। আমি 5জনমান আছোঁ, লগৰ গোটেই 5জনে মিলি আমি ঢলাৰ পৰা বস্তু লৈ আহিছোঁ। আৰু আহি এতিয়া টংনা বজাৰত বিকিমগৈ। টংনা বজাৰত মানে কি হ'ল, ঢলা মাল ফ্ৰেছ মাল আমি টংনা বজাৰৰ ৰাইজক জনসাধাৰণক যোগান ধৰি আছোঁ। এই জনসাধাৰণে কি পাইছে কি নাপাইছে সেইটো ক'বলৈ নাযাওঁ বাৰু। খেতিয়কবিলাকে কেনেকৈ খেতি কৰিছে আমিতো নাজানো। খালি আমি মানে নিজৰ জীৱনটো কেনেদৰে আগুৱাম, কেনেদৰে সংগ্ৰামখন মানে আমি কৰিম, জীৱন যুদ্ধত কি কৰিনো সফল হ'ম, সেয়াই আপোনালোকক আজি দেখাবলৈ চেষ্টা কৰিছোঁ। ৰাতি 3 বজাতে উঠি ঢলালৈ গৈ আৰু এতিয়া আমি আহি বৰমেচাৰিত পাইছোঁহি। বৰমেচাৰিৰ পৰা এতিয়া আমি আকৌ টংনা বজাৰ যাম। তো টংনা বজাৰতে লগ পাম। এতিয়া গৈ থাকোঁ। এয়া আমি আহিলোঁ ঢলাৰ পৰা, একদম মানে গাড়ী নোপোৱা ডবল মাল লৈ আহিছোঁ। একদম জীৱনৰ সংগ্ৰাম কি নকৰিম ভাবি পঢ়া শুনা দিশৰ কথা ক'বলৈ গ'লে মানে আমাৰ গোটেইকেইজন অলপ পঢ়ায়, কিন্তু চাকৰি বাকৰি নাই। সেইকাৰণে মানে এতিয়া চব্জি ব্যৱসায় কৰিছোঁ। দেখা নাই এইখন গাড়ী মাল এনেকুৱা কষ্ট কৰি আনিছে। ৰাতি 3টা বজাতে উঠি গৈ ঢলা, আকৌ ঢলাৰ পৰা মাল চাল লৈ এতিয়া আকৌ আমি মানে ক'ত যাম, টংনা বজাৰত আমাক লগ পাব, মানে ফ্ৰেছ মাল খাবলৈ পাব। ৰাইজক যোগান দিয়া হৈছে ন বন্ধু। হয়। এইবোৰ মাল লৈ আহিছিলোঁ আমি। ফুলকবি, তিতা ভেকুৰী, এয়া বিলাহী, ধনিয়া, বেঙেনা, জলকীয়া আৰু এয়া বিন আৰু গুটি আলু। মানুহৰ জীৱনৰ সংগ্ৰাম সকলোৱে এটা নিজ কাম কৰি আছে। তাৰে ভিতৰত আমাৰ এইবোৰে আৰু মানুহৰ জীৱন, আমাৰ জীৱন মানে এইবোৰে আৰু আমাৰ জীৱন। আমি মানে ধনী ঘৰত জন্ম নল'লোঁ যেতিয়া আমি কিবা নহয় কিবা এটা কৰি চলিব লাগে যে, সেয়াই কৰি আছোঁ। আৰু এয়া মোৰ লগৰজন মানে বৰমেচাৰি গাঁৱৰ, আৰু এজন আমাৰ ইনকাই পুৰা কেমেৰা এয়া আমাৰ ইনকাই মানে হেৰি বস্তু দিবলৈ গ্ৰাহক আহিছে, মানে বহি লৈছে, এনেকৈ বস্তু দি আছে। ভাল লাগিব, আপোনালোকে চাব। মানুহৰ জীৱন মানে কিমান কঠোৰ পৰিশ্ৰম কৰি আগবাঢ়িবলগীয়া হয় ন। মানুহৰ জীৱনবোৰ কিমান কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হয়, আগবাঢ়িবলগীয়া হয়। এনেকৈ চলা হৈছে আৰু তাকে লাইক এটা কৰি দিব, ইমান কষ্ট কৰি চলাৰ কাৰণে।
আমাৰ প্ৰজন্মই আমি মানে একেটা পথৰে যাত্ৰী জীৱন সংগ্ৰামৰ একেখন নাৱৰে যাত্ৰী মানে মই হ'লোঁ চব্জি বেপাৰী এখেত হ'ল কচমেটিক বেপাৰী চাই ল'ব পাৰে আপোনালোকে এখন হৈছে টঙনা বজাৰ বৰ ধুনীয়াকৈ বজাৰ কৰিয়ে চলি আছে এয়া এটা উদাহৰণ মানে আপোনালোকে যদি কাৰোবাৰ ইচ্ছা আছে কৰিবলৈ এনেকৈ আগ্ৰহী হ'ব পাৰে কৰ্ম কৰিব লাগে এনেই লাভ নাই আমাৰ ইফালে এইবোৰ আমাৰ কাপোৰ দোকানী নাই চব বান্ধিটো পেঞ্চিল ৰং পেঞ্চিল